So morning guys. So আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আজিৰ দিনটোত হ'ব কি আজি ক্ৰিকেট সাৰ্টিফিকেট খান দিব চাগে। সাৰ্টিফিকেট খান লৈ কিবা প্ৰগ্ৰাম পাতে নেকি তাহন। চাও কি প্ৰগ্ৰাম পাতে কি না পাতে। আজিৰ পৰা ক্ৰিকেট যাব লগা নাই আৰু। আজিৰ পৰা শেষ ক্ৰিকেট। বাকি নাই আৰু। কিয় কাৰণে কি কৰিছিল আজি লাষ্টত ভিডিঅ'ৰ লাষ্টত কৈ আছো। সো আৰু হে দিও। তো চাই থাকক ভিডিঅ'টো কি কৰে কি নকৰে ফাংচন কি প্ৰগ্ৰাম কি নকৰে যদি ভালো দেখাই আছো আপোনালোকক তো চাই থাকিব সো টিভিকে আহি পালো আহি পাই ইটা অলপ প্ৰগ্ৰামটো দেৰি আছে ৰ'দ প্ৰগ্ৰামটো কি হইবা নাজানো সংকালতে গেলি ভাল আছিল ঘৰত কামলা আছিল বতৰত দেউতাৰ অলপ খং উঠা আনিছে দেখোন ইমান কাম আছে কিবা আছে সো আজিৰ পৰা লাষ্ট দেখোন আৰু ঘৰতে থাকিব লাগিব আৰু সো আজি কি দেই হেনা চাও ৰব ইদাল আৰম্ভ হোৱা নাই প্ৰগ্ৰামটো কিমান দেৰি বা হয় নাজানো তো দেখোন চাই থাকক সো প্ৰগ্ৰাম চোৱাৰ আগতে আপোনালোকে হাৱাপু দেখাল ৰব দুনিয়াৰ হাৱাপু আছে ইয়াত এই আমাৰ নলবাৰী ক্ৰিকেট যিদিন লাগে ইয়াৰ পৰা লৈ যাব পাৰিব হাৱাপু পুহিবৰ কাৰণে সো চাওকচোন কি মৰম লগা হাৱাপু এটা তো প্ৰগ্ৰামটো হোটেলত দেৰি আছে ক্লাছ কৰিব লাগিব আৰু কিবা খাবা দেই তাকে খাই হ'ব লকচোন সো প্ৰগ্ৰামটো পাতিছে ৰব এটা যাও টাকা প্ৰগ্ৰামত যাই আছো প্ৰগ্ৰামত কি কৰে দেখাই আছো ৰব এইটা এই আমাৰ যোনটো মেইন হল আছিল সেই মেইন হলটো যাই আছো সাৰ্টিফিকেট দিব না সো ইয়াতে সাৰ্টিফিকেট দিব তো স্যাৰ আহোন আহি পাইছে সো অলপ দেৰিকে সাৰ্টিফিকেট দিয়া আৰম্ভ কৰিব ৰব সো তে স্যাৰে ভাগন দি কলাক কি যে जो সাৰ্টিফিকেট কেইজন মান ৰখাই দিব বলে ইয়াতে বাকি কেইজনক অফিসত যাই লৈ বলাইছে তো এই কাৰণে ভিডিও কৰিব নহল অফিসত ভিডিও কৰিব নোৱাৰা দিয়কচোন আৰু আহি পালো আহি আমাৰ লগতো তাতে ঘৰত ফুটবল ৰখছো ৰব অলপ খেলা খেলি আছে কি খেলা খেলাছে দেখাই আছো মই সো সাৰ্টিফিকেট দিলাক খানা চানা খাই দিলোঁ খাই আহি ব্যায়ামপুৰ পালোঁ জাষ্ট ব্যায়ামপুৰতে লগৰ ছোৱালী দি আছিল ইটা কিবা খেলা খেলি আছে সৰু ছোৱালীকেইটাৰ লগত তাকে দেখাই দিয়া ৰ'ব এই ফুটবল খেলি আছে সৰু সৰু ছোৱালীকেইটাৰ লগত সো এই জাষ্ট ঘৰ আহি পালোঁ ঘৰ আহি পাই ফ্ৰেছ চেছ হৈ ল'লোঁ অলপ তো সাৰ্টিফিকেটখন লোৱাৰ মেইন কাৰণ সেয়ে যে এগ্ৰিকালচাৰৰ বিষয়ে অলপমান নলেজটো বঢ়োৱা বা ধৰক আজিকালি আৰু চৰকাৰী চাকৰিটো আশা কৰি লাগি লাভ নাই কেতিয়াবা নহ'লে কেতিয়াবা এখন নিজাকৈ কিবা এখন দোকান দিব লাগিব ভাবিছোঁ এগ্ৰিকালচাৰ থ্ৰু দিয়ে কিবা এখন এগ্ৰিকালচাৰৰ দোকান যদি দিওঁ পিছলৈকে তো এইখন সাৰ্টিফিকেটটো লাগিবই নহয় নহ'লে সাৰ্টিফিকেট নহ'লেতো আপোনালোকে এখন যেতিয়া বা তেতিয়াই এখন দোকান দি দিব নোৱাৰে নহয় ধৰক আপুনি এখন সাৰৰে দোকান দিব এগ্ৰিকালচাৰত লগা যিদিন আপোনাৰ নলেজে নাই একোৱে নাই আপুনি দোকানখন দিলে ধৰক কেতিয়াবা আপোনাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা যিদিন হেৰি কৰে ফিল্ড ভিজিটত আহে তেতিয়াতো আপোনালোকৰ প্ৰব্লেম হৈ যাব সো সেইকাৰণে এখন শিকি থৈ দিছোঁ পিছলৈকে যাতে কিবা এখন এনেকৈ দোকান দিয়াও তেতিয়াতো লাগিব নহয় এখন তো এইকাৰণে বেলেগ একো কাৰণ নাই আৰু সো এনে অলপ জাষ্ট তাতে চলিকেইটা মাতলা খেলাখন দেখাই দিব লাগে বোলে সো খেলাখন দেখাই দিলোঁ ভিডিঅ' কৰি অলপ কাৰণ সেয়ে বেলেগ একো কাৰণ নাই সো এতিয়া ভাত চাত খাওঁ ভাত চাত খোৱাৰ পিছত ভিডিঅ'টো এডিটিং কৰিব লাগে এডিটিং কৰাৰ পিছত আৰু আপলোড দিব লগা আছে সো কালি আৰু ক'ব যোৱা নহ'ব কাৰণ এইটো কোৰ্চ শেষ হ'ল কিবা শেষ হ'ল কালি আৰু দেউতাহঁত পথাৰৰ পৰা ধান আনিব মই ঘৰতে থাকিব লাগিব কালি আৰু হোম ব্লগ এটা দেখা পাব দিয়ক ঘৰত কি হয় কি নহয় চব দেখা পাই আছে তো আজিলৈকে ইমানে যদি ভিডিঅ'টো ভাল পালাক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি দিব তো বাই বাই